জনাইছো। ধন্যবাদ। নমস্কাৰ। জয় জয়তে ইয়াত উপস্থিত সমূহ দৰ্শকক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে দেৰিকৈ হ'লেও বহাগ বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কি খবৰ সকলোৰে, ভালে আছেনে? খুব ভাল লাগিছে আপোনালোকক এনেকৈ দেখা পায় আৰু যিহেতু আমি সকলোৱে জানো যে বিহু আমাৰ ৰঙৰ উৎসৱ, আমাৰ উৎসৱ, গতিকে বিহু বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনীৰ হাঁহ। গতিকে অসমীয়া জাতি জীয়াই থাকে মানে বিহু জীয়াই থাকিব আৰু বিহু জীয়াই থাকে মানে অসমীয়া জাতি জীয়াই থাকিব। গতিকে ৰাখিবনে অসমীয়া জাতিটোক জীয়াই? ৰাখিবনে বিহুক জীয়াই? আৰু আজি ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকৰ বাবে পাতিছে, গতিকে উদ্যোক্তাসকলৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। খুব ধুনীয়া অনুষ্ঠান মোক আমন্ত্ৰণ কৰিলে, গতিকে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতো ধুনীয়া অনুষ্ঠানৰ বহুতো ধুনীয়া ধুনীয়া কাৰ্যসূচী আছে। ইয়াৰ পিছৰ কাৰ্যসূচীখিনি মোক চলাই নিয়াৰ দায়িত্ব দিছে, গতিকে চেষ্টা কৰিম। যদি কিবা ভুল হয় আপোনালোকৰ নিজৰে ছোৱালী বুলি ক্ষমা কৰিব, কৰিবনে নকৰে? আৰু মোৰ বহুতো ধুনীয়া ধুনীয়া গীত আপোনালোকে আঁকোৱালি লৈছে, খুব ভালকৈ আপোনালোকৰ বাবে জনপ্ৰিয় হৈছে। গতিকে এনেকৈ যাতে খুব ধুনীয়াকৈ আঁকোৱালি লয় আৰু অনাগত দিনত যাতে আৰু ভাল ভাল কামেৰে গীতেৰে আপোনালোকক উপহাৰ দিব পাৰোঁ। বহুত বহুত ধন্যবাদ। আমি এতিয়া ইতিমধ্যে চাগে বহুতখিনি নৃত্য হৈ গ'ল, হয়নে? চালেনে নৃত্য? মই আহি থাকোঁতে দেখিলোঁ অলপ কোনোবাই নৃত্য কৰি আছিলে খুব ধুনীয়াকৈ। কেনেকুৱা লাগি আছে অনুষ্ঠান? ভাল লাগিছেনে? এবাৰ এবাৰ সকলোৱে জোৰছে এবাৰ জোচটো দেখাই দিয়কচোন, এটা চিঞৰ মাৰি দিয়কচোন। বঢ়িয়া, এতিয়া এইটোহে জোচ। আজি নহওক, যিহেতু বিহু, গতিকে আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বাবে এটা যোজনা গাব বিচাৰোঁ। যিহেতু বতৰ আমাৰ খুব বেয়া, আমাৰ আজি কিন্তু খুব ধুনীয়া বতৰ, হয়নে? আপোনালোকৰ বাবে একদম লগ দি দিছে ভগৱানে। আৰু বিহুৰ আৰু বতৰৰ মাজত এটা বহুত ডাঙৰ সম্পৰ্ক। যেনেকৈ তাত মেঘে ঢোল বজালে ইয়াত বৰষুণ আহি যায়, তেনেকৈ ইয়াত ঢোল বজালে আমাৰ নাচিব মন যায়, হয়নে নহয় বাৰু? গতিকে মেঘে ঢোল বজালে বৰষুণ আহিলে, এই খৰা পাৰাৰ চোতালত এই ধূলি গুম গুমালে, এই নানাচি কেনেকৈ পাৰে, হয়নে? নানাচি জানো পাৰি? গতিকে সকলোৱে নাচিবলৈ সাজুনে? গতিকে এবাৰ মঞ্চলৈ মই একক নৃত্য পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ সোনামী দাস, আৰু লগতে সাজু থাকিবলৈ অনুৰোধ কৰিছোঁ লামপাৰা বড়ো কৃষ্টি দলক। এইবাৰ মঞ্চত সোনামী দাস, তেওঁৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। থেংক ইউ।